হেল্ল' বন্ধু বান্ধৱীসকল, ইংটাবলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি অসম টেট LPMEৰ বিশেষকৈ ME ছেকশ্যনৰ LP ছেকশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় মাতৃভাষা শিক্ষণৰ শ্ৰৱণ কথন আৰু লিখনৰ ভূমিকা। ইয়াৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ MCQ আজিৰ এই ভিডিঅ'টোত আমি প্ৰেক্টিছ কৰিম। আৰু ইয়াৰে প্ৰথম যিটো প্ৰশ্নটো চাওঁ, মাতৃভাষা ভালদৰে শিকিবলৈ কেইটা স্তৰ পাৰ হ'ব লাগে? তো মাতৃভাষা ভালদৰে শিকিবলৈ 4টা স্তৰ পাৰ হ'ব লাগে। মনত ৰাখিব। 2 নম্বৰ প্ৰশ্ন, মাতৃভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ দ্বাৰা প্ৰথমে কি বুজিব পৰা যায়? তো শ্ৰৱণৰ দ্বাৰা আমি প্ৰথমতে কি বুজো? ভাষা বুজো। 3 নম্বৰ, শ্ৰৱণৰ দ্বাৰা কি শক্তি বাঢ়ে? শ্ৰৱণৰ দ্বাৰা স্মৰণ শক্তি বাঢ়ে। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, শিশুক কোনো কথা শুনোৱাৰ পূৰ্বে পিতৃ মাতৃসকলে কি হ'ব লাগে? পিতৃ মাতৃসকলে আচলতে কি হ'ব লাগে? সতৰ্ক হ'ব লাগে। আমি যিটো পিতৃ মাতৃ আমি যি কথা শিশুসকলক শিকাম সেইটোৱে কিন্তু শিশুসকলে শিকিব। গতিকে আমি পিতৃ মাতৃয়ে সতৰ্ক হ'ব লাগিব। তো 5 নম্বৰ প্ৰশ্ন, ধ্বনিবোৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে? ধ্বনিকৈ আচলতে সঠিকভাৱে উচ্চাৰণ কৰিব লাগে, মানে শুদ্ধকৈ আৰু স্পষ্টকৈ উচ্চাৰণ কৰিব লাগে। তো ঘ নম্বৰটো শুদ্ধ হ'ব, সঠিকভাৱে। তো 6 নম্বৰ প্ৰশ্ন চাওক, বিদ্যালয়ত উচ্চাৰণৰ অনুশীলনৰ কাৰণে কি ব্যৱস্থা ল'ব পাৰি? তো শ্ৰুতিলিপি দিয়া, আবৃত্তি কৰা, পাঠ পঢ়িবলৈ দিয়া, মুখস্থ কৰিবলৈ, এইটোতো একেবাৰে বেয়া অপশ্যন। তাৰপিছত পাঠ পঢ়িবলৈ দিয়া, শ্ৰুতিলিপিটো আটাইতকৈ ভাল অপশ্যন, ইয়াত আমি গণ্য কৰিব পাৰি। তো 7 নম্বৰ প্ৰশ্ন চাওক, শ্ৰৱণ শক্তিৰ বিকাশৰ ক্ষেত্ৰত কিহৰ ভূমিকা আছে? তো শ্ৰৱণ শক্তিৰ বিকাশৰ ক্ষেত্ৰত পাৰিপাৰ্শ্বিকতাৰ ভূমিকা আছে। কাৰণ পাৰিপাৰ্শ্বিকত অৰ্থাৎ আমাৰ ওচৰ চুবুৰীয়াত যেনেকুৱা এটা পৰিৱেশ থাকিব, সেই পৰিৱেশটোৱে কিন্তু শ্ৰৱণ শক্তিক বিকাশ কৰাৰ ক্ষেত্ৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। তো তাৰপিছত চাওক, ল'ৰা ছোৱালীৰ কাণত পৰা কথা বতৰাবোৰে কি চৰিত্ৰ গঠন কৰে? ল'ৰা ছোৱালীৰ কাণত পৰা কথা বতৰাবোৰে নৈতিক চৰিত্ৰ গঠন কৰে। গ নম্বৰটো, কথা ক'লে কিহৰ দক্ষতা বাঢ়ে? কথা ক'লে আচলতে ভাষা কোৱাৰ দক্ষতা বাঢ়ে। আমি যিমান বেছিকৈ কথা ক'ম সিমান ভাষা কোৱাৰ আমাৰ দক্ষতা বাঢ়িব। ঘ নম্বৰটো চাওক, ভাষা শিক্ষাৰ প্ৰাৰম্ভিক কালত কি জ্ঞানৰ প্ৰয়োজন নহয়? কোনটো জ্ঞানৰ প্ৰয়োজন নহয়? এটা চাওক, ভাষাৰ উদ্ভৱ, ব্যাকৰণৰ, তাৰপিছত ভাষাৰ বিকাশ, সৃজনী জ্ঞানৰ। চাওক, ইয়াত ভাষা শিক্ষাৰ প্ৰাৰম্ভিক কালত আচলতে কিন্তু ভাষাৰ বিকাশৰ জ্ঞানৰ আমাৰ প্ৰয়োজন নহয়। তাৰপিছত 9 নম্বৰ প্ৰশ্ন, কিমান বয়সৰ পৰা পৰ্যাপ্ত ভাষাৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি দিব লাগে? এইটো হ'ল 2 পৰা 5 বছৰ। 15 নম্বৰ প্ৰশ্নটো চাওক, কেৱল মাত্ৰ কি ভাষাতেই মাতৃভাষা শিকা সম্ভৱ? তো কথিত ভাষাত। উত্তৰটো কথিত ভাষাত। 8 নম্বৰ প্ৰশ্ন, লিখনৰ অভ্যাস প্ৰাথমিক স্তৰত কেতিয়া কৰিব লাগে? তো প্ৰাথমিক স্তৰত আচলতে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া স্কুলত আহিবলৈ আৰম্ভ কৰে তেতিয়াৰ পৰাই, তো স্কুলত অহাৰ লগে লগে। তাৰপিছত 9 নম্বৰ প্ৰশ্ন, লিখন বিদ্যাই মানুহৰ কি বধ সৃষ্টি কৰে? লিখন বিদ্যাই মানুহৰ কি বধ সৃষ্টি কৰে? তো লিখন বিদ্যাই আচলতে মানুহৰ ৰুচিবোধ সৃষ্টি কৰে। 10 নম্বৰ প্ৰশ্ন, হাতৰ আখৰ ভাল হ'বৰ বাবে কিহৰ দৰকাৰ? তো যিমানে বেছিকৈ লিখিব সিমানে কিন্তু হাতৰ আখৰ
ভাল হ'ব তো লিখন বিদ্যাৰ প্ৰয়োজন তো 11 নম্বৰ প্ৰশ্ন নিৰক্ষৰ মানুহৰ জ্ঞানখিনি কিহেৰে সাঁচি ৰাখিব পাৰি তো নিৰক্ষৰ মানুহৰ যিখিনি জ্ঞান সেইখিনি জ্ঞান যদি আমি লিখনৰ জৰিয়তে লিখি থৈ দিওঁ তেতিয়াহলে সেইখিনি আমি সাঁচি ৰাখিব পাৰিম তো লিখন বিদ্যাৰে 12 নম্বৰ প্ৰশ্ন তলৰ বাক্যবোৰৰ কোনটো শুদ্ধ লিখা ইয়াত কৈছে শিশুই নিজস্বভাৱে ক'বলৈ শিকা সময়খিনিয়ে ভাষা শিক্ষাৰ সময় তো ল'ৰা ছোৱালীয়ে কথা ক'লে ভাষা দক্ষতা কমি যায় এইটো একেবাৰে মিছা কথা পঠনৰ দ্বাৰা জ্ঞান ভাণ্ডাৰ উন্মুক্ত নহয় মিছা কথা ভাষা শিক্ষণৰ ক্ষেত্ৰত কথিত ভাষা শিকিব নালাগে এইটোও মিছা কথা গতিকে আমাৰ ক নম্বৰ অপচনটোহে শুদ্ধ 13 নম্বৰ প্ৰশ্ন তলৰ কোনটো পদ্ধতিৰ মাতৃভাষা শিক্ষাত ভূমিকা নাই কথন এইটো ডেফিনেটলি আছে পঠন আছে শ্ৰৱণ আছে দৰ্শন কোনো ভূমিকা নাই আসলতে আমাৰ চাৰিটা যি স্কিল LSRW সেইকেইটাই আসলতে আমাৰ মাতৃভাষা শিক্ষাৰ কৌশল মনত ৰাখিব তাৰ পিছত 14 নম্বৰ প্ৰশ্ন মাতৃভাষাৰ শিক্ষা আহৰণত কোনটো পদ্ধতি সহজ তো কথন পঠন লিখন এটাও নহয় তো মাতৃভাষা আসলতে কিন্তু যেহেতু এটা ন্যাচাৰাল প্ৰসেস আমি এক প্ৰাকৃতিক পৰিৱেশত মাতৃভাষাটো শিকো গতিকে কথনটোৱে আসল কথন যিমান হ'ব হিমানে তাৰমানে মাতৃভাষা আহৰণত সহজ হ'ব তো 15 নম্বৰ প্ৰশ্ন অশুদ্ধটো বাছি উলিয়া শ্ৰৱণ কৰোৱাৰ সময়ত তাৰ বিষয়বস্তু আকৰ্ষণীয় হ'ব লাগে নম্বৰ কোৱাৰ কৌশল সঠিক হ'ব লাগে কোৱা কথাৰ লগত মিলাকৈ লক্ষণীয় উপকৰণ ব্যৱহাৰ কৰিব লাগে এই গতিকেটা হোৱা এইটো নহয় সাহিত্যত ব্যৱহৃত অলংকাৰ খচিত ভাষা ব্যৱহাৰ কৰিব লাগে তো এইটো আসলতে শুদ্ধ নহয় 16 নম্বৰ প্ৰশ্ন কথন প্ৰক্ৰিয়াত সফল হ'বলৈ লাগে তো কথন আমি কথা কোৱাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত সফল হ'বলৈ আমাৰ কি প্ৰয়োজন হ'ব ইয়াত লিখন পঠনটো লিখন পঠনৰ লগত শুদ্ধ উচ্চাৰণ এইটো শুদ্ধ তাৰ পিছত 17 নম্বৰ বেঞ্চ ডেস্কৰ অৱস্থা পাতি ভাল হ'লে ডেস্ক ভাল হয় খালি ঠাই পূৰণ কৰা তো ডেস্ক বেঞ্চৰ অৱস্থা পাতি ভাল হ'লে কি ভাল হোৱাৰ সম্ভাৱনা আছে চাওক পঠন শ্ৰৱণ লিখন তো ডেস্ক অৱস্থা পাতি ভাল হ'লে কথন ভাল হ'ব নহয় পঠনো ভাল হ'ব এনেকুৱা নহয় শ্ৰৱণ ভাল হ'ব এনেকুৱা নহয় কিন্তু লিখনৰ ক্ষেত্ৰত কিন্তু ডেস্ক যদি বেয়া হয় তেতিয়াহ'লে লিখন বেয়া হোৱাৰ সম্ভাৱনা আছে আৰু যদি ডেস্ক বেঞ্চ ভাল হয় লিখনটো ভাল হ'ব ডেফিনেটলি এইটো শুদ্ধ উত্তৰ তো 18 নম্বৰ প্ৰশ্ন শিক্ষা গ্ৰহণৰ প্ৰধান আৰু প্ৰথম ঠাই হ'ল তো প্ৰধান আৰু প্ৰথম ঠাই হ'ল নিজৰ ঘৰখন আসলতে শিশুৰ নিজৰ ঘৰখন মনত ৰাখিব তাৰ পিছত 19 নম্বৰ প্ৰশ্ন শিক্ষকৰ ভুল উচ্চাৰণৰ বাবে ছাত্ৰ ছাত্ৰীৰ উচ্চাৰণ কি হ'ব ডেফিনেটলি ভুল হ'ব ছাত্ৰ ছাত্ৰীৰ কি হ'ব ভুল হ'ব হয় না নহয় গতিকে 10 যুক্ত হ'ব 10 মুক্ত নহয় এইবিলাক নহয় স্পষ্ট নহব নোৱাৰে সঠিক হ'ব নোৱাৰে তো 20 নম্বৰ প্ৰশ্ন যিবোৰ ছাত্ৰ ছাত্ৰীয়ে শুনাত বা দেখাত কষ্ট পায় তেওঁলোকক বিদ্যালয়ত নামভৰ্তি সুযোগ দিব নালাগে এটোতো বেয়া কথা বুজাবলৈ জোৰ দিব নালাগে এটোও বেয়া কথা কথাটো ভ্ৰুক্ষেপ কৰিব নালাগে এইটোও বেয়া কথা বিশেষ যত্ন ল'ব লাগে এই সকল শিশুৰ কাৰণে তো এতিয়া চাওক 21 নম্বৰ প্ৰশ্নটো তলৰ কোনটো বানান শুদ্ধ কৰাৰ উপায় নহয় শ্ৰুতলিপি হস্তলিপি অনুলিপি প্ৰতিলিপি তো হস্তলিপি এইবিলাক আসলতে আমাৰ পুৰণি এৰি যেহেতু এইবিলাক আমি বানান শুদ্ধ কৰিব নোৱাৰো 22 নম্বৰ প্ৰশ্ন বানানৰ অশুদ্ধতা কমাৰ উপায় হ'ল তো বানানৰ অশুদ্ধতা যদি আমি কমাব বিচাৰো তেতিয়াহলে কি কৰিব লাগিব
ব্যাকৰণে আমাক বানানৰ বিষয়ে শিকাব নহয়, শিষ্টাচাৰে আমাক শিকাব নোৱাৰে বানান, ঠিক আছে। তাৰপিছত সময়ানুবৰ্তিতাই আমাক শিকাব নোৱাৰে, কথা বৰ্তাৰ মধুৰতাও আমাক শিকাব নোৱাৰে, গতিকে এইটো শুদ্ধ। কিছুমান একেবাৰে সহজ এইবোৰ, এবাৰ আমি মানে ইয়াৰ ওপৰত এটা ভাল ধাৰণা আনিব পাৰিলে ভাল। বানান বিভ্ৰাটৰ এটা কাৰণ হ'ল, অশুদ্ধ উচ্চাৰণটো হয়, এইটো হয়। তাৰপিছত কথন ৰীতিৰ মধুৰতা, এইবিলাক নহয়। 24 নম্বৰ প্ৰশ্ন, অশুদ্ধ উচ্চাৰণ নিৰাময়ৰ এটা উপায় হ'ল। তো অশুদ্ধ উচ্চাৰণ নিৰাময়ৰ উপায় হৈছে আটাইতকৈ ভাল উপায় ভাষাতত্ত্বৰ জ্ঞান। তাৰপিছত 25 নম্বৰ প্ৰশ্ন, কবিতাৰ ক্ষেত্ৰত বেছি লাভদায়ক হ'ল সৰৱ পঠন, নীৰৱ পঠন, পঠন লিখন। তো সৰৱ পঠন, তাৰমানে আমি যদি জোৰে জোৰে পঢ়োঁ তেতিয়াহ'লে কবিতাৰ ক্ষেত্ৰত বেছি লাভদায়ক হয়। কাৰণ কবিতা আমাৰ আচলতে আমি কি কৰিব লাগে, আবৃত্তি কৰিব লাগে। কবিতাৰ যি সৌন্দৰ্য, এই সৌন্দৰ্য আমি ল'ৰা ছোৱালীবোৰক দিব পাৰিব লাগে। তাৰপিছত 26 নম্বৰ প্ৰশ্ন, পঠন প্ৰক্ৰিয়াত ভুল নহয় যদিহে শিক্ষকক সন্মান কৰে। এইটোতো হ'বই নোৱাৰে, শিক্ষকক সন্মান কৰিলে যে পঠনত ভুল নহ'ব তেনেকুৱা নহয়। শ্ৰেণীত মনোযোগ দিয়ে, হাতৰ আখৰ ভাল হয়, এইটোও নহয়। তো উচ্চাৰণ শুদ্ধ হয়। পঠন প্ৰক্ৰিয়াত ভুল নহয় যদিহে উচ্চাৰণ শুদ্ধ হয়, এইটো হ'ব। তাৰপিছত 27 নম্বৰ প্ৰশ্ন, শিক্ষকৰ কণ্ঠস্বৰৰ অস্পষ্টতাই ছাত্ৰ ছাত্ৰীৰ ভাল ফলাফলত সহায় কৰা নহয়। ছাত্ৰ ছাত্ৰীৰ উচ্চাৰণৰ বিকৃতি ঘটায়, এইটো হ'ব পাৰে। শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ মনোযোগ বৃদ্ধি কৰে, হাতৰ আখৰ ভাল হোৱাত সহায় কৰে, এইটোও হ'ব নোৱাৰে। শ্ৰেণীৰ ভাল কণ্ঠস্বৰ হ'লে হাতৰ আখৰ কেতিয়াও ভাল হ'ব নোৱাৰে। তো 28 নম্বৰ প্ৰশ্ন, তলৰ কোনটো অশুদ্ধ? ঘৰখন শিশুৰ শিক্ষা আহৰণৰ প্ৰকৃত কঠীয়াতলী, এইটোতো হয়। তাৰপিছত শিক্ষকৰ প্ৰতি থকা ভয় আৰু শংকা আদিৰ ফলত ছাত্ৰ ছাত্ৰীৰ শুদ্ধ উচ্চাৰণত ব্যাঘাত জন্মে, এইটো সঁচা কথা। কাৰণ কি, শিক্ষকক দেখি যেতিয়া মানে ল'ৰা ছোৱালীয়ে ভয় পাব, তেতিয়া কিন্তু তেওঁলোকৰ লিখা পঢ়াত বা শুদ্ধ উচ্চাৰণত ব্যাঘাত জন্মিব, এইটো সঁচা কথা। শ্ৰৱণত সফলতা লাভ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ আৰু মনোযোগৰ দৰকাৰ, এইটোও হয়। তো গতিকে যিহেতু এই গোটেইকেইটা হয়, ইয়াৰ অশুদ্ধ আমি যদি কওঁ তেতিয়াহ'লে এইটো হ'ব, ওপৰৰ এটাও নহয়। 29 নম্বৰ প্ৰশ্ন, সক্ৰিয় আৰু প্ৰকাশাত্মক কৌশল ৰূপে কোন দুটা কৌশলক জনা যায়? তো সক্ৰিয়, মই ইংৰাজীত এটা ক্লাছ দিছিলোঁ LSRWৰ ওপৰত। তো সক্ৰিয় যিটো মানে এক্টিভ লাৰ্ণিং আমি যিটো কওঁ, তাৰমানে তো এক্টিভ স্কিল বুলি ক'লে আচলতে কথন আৰু লিখনক বুজায়, অৰ্থাৎ স্পিকিং এণ্ড ৰাইটিং। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ।